আজি মই কেঁচা জলকীয়া আৰু আদা নহৰুৰ আচাৰ কেনেদৰে বনাব পাৰি সেইটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। মই এই আচাৰটোৰ কাৰণে প্ৰথমতে লৈছোঁ এই নহৰুখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। কাটি লৈ পেলাই এইটো 1 চামুচমান তেলত ভালদৰে গৰম কৰিছোঁ। ভালদৰে মানে এইটো ৰ'দত শুকাবও পাৰে, কিন্তু ৰ'দ নাই কাৰণে আজি মই এইটো গৰম কৰি দিছোঁ। গৰম কৰিলেও হ'ব, তেতিয়া বেয়া নহয়। তাৰপিছত লৈছোঁ মই এইটো কেঁচা জলকীয়া সৰু সৰুকৈ কাটি এইটোও অলপ গৰম কৰিছোঁ। 5 মিনিটমান সময় অলপ তেল দিছোঁ, নহ'লে বেয়া হয়। তাৰপিছত ইয়াত লৈছোঁ নিমখ, এইটো মিঠাতেলটো গৰম কৰি লৈছোঁ। এইটো হৈছে এটা মছলা গুড়ি লৈছোঁ। ইয়াত আছে সৰিয়হ, তাৰপিছত মিঠি গুটি, চফ গুটি মানে গুড়ামুড়ি আৰু হালধি দিছোঁ। এইখিনি অলপ গৰম কৰি লৈছোঁ। লৈ মিক্সিত সাধাৰণভাৱে ইয়াক মিক্স কৰিছোঁ, বেছি কৰা নাই। এইটো চাওক ভালদৰে মিহি হোৱা নাই, এইদৰে লৈছোঁ। আৰু ভাজি থকাতে মানে এইটো মই হালধি দিয়াৰ কাৰণ এটাই, তেতিয়া সৰিয়হখিনি নুফুটে, সেইবাবে হালধিটো মই ইয়াতে দি দিছোঁ। এইটো হৈছে আদাখিনি সৰু সৰুকৈ কাটি এইখিনিও মই 1 চামুচমান তেলত ভালদৰে ভাজিছোঁ। মানে কি ৰ'দত দিলেও হয়, আপোনালোকে যদি ৰ'দত দিয়ে দিব পাৰে, 5-6 দিনমান শুকালে হ'ব। বা আজি মই কিন্তু ইয়াক ভাজি লৈছোঁ অলপ। আৰু এইটো হৈছে নেমুৰ ৰস, এটা নেমুৰ পৰা ইয়াত ৰস উলিয়াই লৈছোঁ। এইটো হৈছে ভিনেগাৰ, এইটো জলকীয়াৰ গুড়ি। এতিয়া মই মিঠাতেলখিনিত গোটেইখিনি সামগ্ৰী ইয়াত দিছোঁ। ইয়াত আগ পিচ বুলি কথা নাই, গোটেইখিনি বস্তু দিলে হ'ল। মুঠতে ইয়াত দিলে হ'ল গোটেইখিনি বস্তু। আৰু দি এতিয়া মই ভালদৰে মিহলি কৰিছোঁ। এতিয়া চাওক বহুত ধুনীয়া হৈছে। এইটো আচাৰ খাবলৈ বহুত সোৱাদ হয়। ইয়াৰ এটা সুন্দৰ চেণ্ট ওলাইছে। গতিকে আপোনালোকে এইটো বনাই চাব আৰু কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আচাৰৰ এটা বিশেষ গুৰুত্ব দিব লগা কথা কি, আচাৰটো খুব সোনকালে খুব সঘনাই ৰ'দত দি থাকিব লাগে, তেতিয়া আচাৰটো বহুত দিন ভালে থাকে। আৰু এইটো আচাৰ প্ৰায় এসপ্তাহ 10 দিন পিছত খাব পৰা হৈ যাব, সম্পূৰ্ণ ৰেডি হ'ব। গতিকে এইটো আচাৰ বনাব। আৰু এইটো স্বাস্থ্যৰ কাৰণেও বহুত উপকাৰী, কাৰণ ইয়াত যিটো কিছুমান বস্তু দিয়া আছে। গতিকে এই বস্তুবিলাক যেনেকৈ আদা নহৰু এইবিলাকৰ কথাটো আপোনালোকক ক'ব নালাগে, ইয়াৰ বহুত উপকাৰ আছে। তাৰোপৰি যিটো আমি ইয়াত দিয়া হৈছে গুড়ামুড়িটো আমাৰ খানাবিলাক হজম কৰাত বহুত সহায় কৰে। গতিকে আপোনালোকে বনাব এইটো আচাৰ, খাই ভাল পাব, লগতে বহুত উপকাৰো আছে।